এয়া লাগুজাজাৰ দেউৰীয় পৰম্পৰা আৰু দিনীয়া যাৰ শ্ৰীপানী দেউৰী শ্ৰীপানী আৰু কপাতলি দেউৰীয়া ঠিক যার মিডিকু বাহর দিনীয়া হীরা আবার রাজকেবাং নিহান চাই আর রাজকেবাং দিননি লহ ইয়া লাখি নঙা হাজি আর লাগুজাজাৰ নিয়ম নীতি লাখিয়া গুজাজাৰ এইটো এটা আমাৰ দেউৰীসকলৰ অতিকৈ পৌৰাণিক আৰু অতীতৰ পৰাই পালন কৰি অহা এইটো আমাৰ ৰাজকেবাং বুলি কয় আৰু এই ৰাজকেবাঙতে সকলো ভগৱানৰ নামত উৎসৰ্গা কৰা হয় আৰু এইদৰে মানে ঘৰ বনোৱা হয় আৰু এইদৰে মানে বনাই মেলি দিয়াৰ মানে ভগৱানক পূজা কৰাৰ এটা নিয়ম নীতি আৰু এয়াই হৈছে আমাৰ দেউৰী পৰম্পৰা আৰু এই পৰম্পৰা অনুযায়ী আজি ৰাজকেবাং বুলি কয় যিটো আৰু ইয়াত এইটো আটাইতকৈ ডাঙৰ সকাম আৰু সকামৰ ভিতৰত ইয়াত গাহৰি এটা প্ৰায় 21জনী লগা হয় আৰু ইয়াত এনেদৰে এটা